আছুৰ ফালৰ পৰা বহুত ফোন আহিলে, অনেষ্টলি কৈছোঁ। ছোৱালীয়েও ফোন কৰিছিলে, আছুৰ বহুতকেইটা আছিলে বাৰু, মেছেজ পঠাইছে। আছুৰ বহুত এতিয়া সৰু সৰু ল'ৰা আছে, তামাম মোকে ট্ৰল কৰি আছে, মই কিয় লিখিব লগা হ'ল। আছু ধ্বংস বেছি নাই আৰু শংকৰে আপোনাৰ আছুৰ পৰা বিজেপিত জইন কৰক মানে প্লেন কৰি আছিলে। তাৰপিছত বিজেপিত যোগদান কৰি বিজেপিৰ পৰা ইলেকশ্যন খেলি আনিলে সপোন দেখিছে। তাৰপিছত তাইক বিয়া পাতিম বুলি কোৱা আছিলে। যেতিয়া মানে আছুতে এতিয়া নেতা বনোৱাৰ ফেক্টৰীতে বেলেগ নকয়, নিবিচাৰোঁ শংকৰ পৰা জেলত যাওক, কিন্তু ছোৱালী নেতা জাষ্টিছ পাওক এটা, সেইটো বিচাৰোঁ। লুইত বৰ্মন ইজ ইকুৱেল টু কণ্ট্ৰভাৰ্চি। মই ইফতিকাৰ আহমেদ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মুক্তাংগন। আজি মই এটি বিশেষ ব্যক্তিৰ লগত লগ কৰিবলৈ আহিছোঁ, এটি বিশেষ ঠাইত আহিছোঁ। এগৰাকী ব্যক্তি, যিজন ব্যক্তিক তেখেতৰ ছ'চিয়েল কমেণ্ট্ৰিৰ কাৰণে বা সামাজিক মাধ্যমত ভাইৰেল কিছু পষ্টৰ কাৰণে প্ৰত্যেকজন মানুহে বহু সময়ত কণ্ট্ৰভাৰ্চিত সংযোজিত হোৱা দেখা যায়, বা সেই মানুহজনক বহু ধৰণে ভাবে। কোনোবাই তেখেতক সঁচাকৈ ফ'ল' কৰে, সঁচাকৈ ভাল পায়, তেখেতৰ কথাখিনি এজন হুইচেল ব্ল'ৱাৰৰ নিচিনাকৈ সামাজিক দায়বদ্ধ থকা এজন ব্যক্তি হিচাপে প্ৰত্যেকে তেখেতক মানে। কিন্তু এনেকুৱাও কিছু ব্যক্তি আছে যিসকলে তেখেতৰ এই ছ'চিয়েল কমেণ্ট্ৰি হওক বা তেখেতৰ ব্যক্তিগত, বিশেষকৈ চৰকাৰক হওক, যিকোনো ইছ্যু হওক, কটাক্ষখিনি মানুহে আচলতে পচন্দ কেতিয়াবা কিছু মানুহে নকৰে। কাৰণ আমি জানো এনেকুৱা হ'বই নোৱাৰে যে কোনো এজন ব্যক্তিক প্ৰত্যেকজন মানুহে সমানে ভাল পাওঁ। কিন্তু কথা কৈছে যে এই ব্যক্তিজনে যি কিছু সমস্যা, যি কিছু ইছ্যু সমাজত কেতিয়াবা মানুহৰ ওচৰলৈ আহে, সেই ইছ্যুসমূহ সঁচা অৰ্থত সঁচা তথ্য অনুসৰি সঁচা তথ্যৰ হাতত লৈ কিনে মানুহৰ ওচৰত দাঙি ধৰে, আৰু সেয়া প্ৰত্যেকটো সময়ত আমি সত্য হোৱাই দেখা পাওঁ। আৰু তেনেকুৱা সময়তো এই যোৱা কিছুদিন ধৰি কিছু সমস্যা আমি তেখেতৰ লিখা মেলা দেখা পাইছোঁ। আৰু বিশেষকৈ ভেৰি ৰিচেণ্টলি যিটো আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগত সংঘটিত যিটো ঘটনা বা তেখেতৰ লগত সাঙুৰ খোৱা এটি বিশেষ কণ্ট্ৰভাৰ্চি, যি কণ্ট্ৰভাৰ্চিয়ে সমগ্ৰ অসমক উত্তাল কৰি ৰাখিছে। প্ৰত্যেকজন মানুহে আচলতে ভাবিব বিচাৰিছে যে এনেকুৱা এটা বিশেষ সত্তা, যি আছু নামৰ সত্তা, প্ৰত্যেকজন মানুহে ভাল পোৱা এটা সত্তা, সেই সত্তাৰ লগত সংঘটিত বা সত্তাৰ লগত জড়িত থকা এজন বিশেষ মানুহে এনেকুৱা ধৰণৰ কাম কেনেকৈ কৰিব পাৰে। গতিকে এই কিছু কথা, কিছু কণ্ট্ৰভাৰ্চি কেনেকুৱা ধৰণে তেখেতসকলে লৈছে, সেই বিশেষ ব্যক্তিজনে এই কথাখিনি কেনেকুৱা ধৰণে লৈছে, আমি এইখিনি কথা জানিবলৈ চেষ্টা কৰিম। আজি মই উপস্থিত আছোঁ, হয়তো আপোনালোকে ইমান সময় থাম্বনেইল চাই কিনে গমেই পাইছে আমি কাৰ বিষয়ে কথা পাতি আছোঁ। গতিকে মোৰ লগত উপস্থিত আছে এই মুহূৰ্তত লুইত কুমাৰ বৰ্মন দা। তেখেতে মেডিচাইন ফাৰ্মাচিউটিকেলৰ স্বত্বাধিকাৰী হয়, ফিল্ম প্ৰডিউচাৰ হয়। তেখেতে বুম্বা ৰাইটছৰ নিচিনা ইমান ধুনীয়া চিনেমা আমাৰ অসমীয়া চিনেমা জগতত তেখেতে প্ৰদান কৰিছে, তেখেতে বনাইছে। গতিকে আমি আজি তেখেতৰ ফালৰ পৰা এই কথাখিনি শুনিবলৈ চেষ্টা কৰোঁ, আৰু তেখেতৰ কথাখিনি আপোনালোকেও শুনক, চাওক কিমান সত্য, কিমান সঁচা, কিমান আপুনি ভাল পালে, এই কথাখিনিও আমাক কমেণ্ট্ৰিকৈ জনাব। গতিকে আৰু দেৰি নকৰি বলক তেখেতৰ পৰাই জানিবলৈ চেষ্টা কৰোঁ সম্পূৰ্ণ কথাখিনি। গতিকে দাদা, প্ৰথমেতো নমস্কাৰ জনাইছোঁ মুক্তাংগনৰ ওচৰলৈ। আৰু আচলতে মুক্তাংগনৰ মজিয়াত এই কথাখিনি আমি ভাবিছিলোঁ যে পতাটো বিৰাট দৰকাৰ। তো তাৰ কাৰণে যিহেতুকে আপুনি লগ পাইছে, প্ৰথম কথাটো মই অলপ লাষ্টৰ পৰা আৰম্ভ কৰি পিছত প্ৰথমলৈ যাম। এতিয়া কথাটো হৈছে, আপুনি যিটো পষ্ট কৰিছিলে যোৱাকালিৰ পৰহি, যে আপোনাক আছুৱে দিয়া যি এইটো যোৱাকালি পৰিছিল তো আপুনি যি মানে আছুৱে দিয়ে আচলতে যি আপোনাক সন্মানটো দিছিলে, এৱাৰ্ডটো ঘূৰাই দিয়াৰ কথা কৈছিলে, কিন্তু তাৰ পৰৱৰ্তী সময়তে আৰু এটা বস্তুৰ জৰিয়তে সেইখিনি কথাও কৈছিলে যে এতিয়া মই এই এৱাৰ্ডটো ঘূৰাই নিদিওঁ। গতিকে এই কথাখিনিৰ আঁৰত কি আছিলে, আপুনি কিয় ভাবিলে ঘূৰাই দিয়াটো দৰকাৰ আছিলে, আৰু এতিয়া কিয় ঘূৰাই নিদিয়ে মানে? প্ৰথমতে যিটো ইছ্যু হৈছিলে এইটো বোধকৰো 5-6 মাহ আগৰ পৰা আহিছিলে নেকি, আৰু মিডিয়াতো ইমান বস্তুটো দেখুওৱা হোৱা নাছিলে, বা যিবোৰ মানে তৎক্ষণাত বস্তু এটা খবৰ হ'লে চবে ছ'চিয়েল মিডিয়াত আহে, প্ৰিণ্ট পেজত আহে বা ইলেক্ট্ৰনিক মিডিয়াত আহে। তো এইটোত তেনেকুৱা অহা নাছিলে তেনেকুৱা। তো বেপাৰত বেছি থাকোঁতে গম পোৱা নাছিলোঁ। তো তাৰ ভিতৰত আপোনালোকে জানে, যিমান দূৰ পাৰোঁ মই সমাজৰ হকে মাতেই যাওঁ। তাত এনেকুৱা মানে ফোন আহিলে কিছুমান, প্লাছ আপোনাৰ আছুৰ ফালৰ পৰা বহুত ফোন আহিলে, অনেষ্টলি কৈছোঁ, দাদা এনেকুৱা হৈছে, এইটো আপুনি ইছ্যুটো দেখা নাই নেকি এতিয়ালৈ? তাৰপিছততো পঠালে, মই বস্তুটো ইমান ভালদৰে মন কৰা নাই। আৰু আছুৰ কোনোবা মানুহে ফোন কৰিছিলে, বা বহুত মানে ছোৱালীয়েও ফোন কৰিছিলে। আছুৰ বহুতকেইটা আছিলে বাৰু, মেছেজ পঠাইছে বোলে এইটো বিষয়ে আকৌ নিমাতে কি আছে। আৰু চালোঁ বস্তুটো, তো যেতিয়া ভিক্টিমক লগ নাপায় এতিয়া ক'ব নোৱাৰিতো,
তাৰপিছত সেই আছু ছাত্ৰীজনীকে মই ফোন কৰিলোঁ যে আপুনি এটা কাম কৰক, ভিক্টিমক ফোন কৰিব দিয়ক। তো শনিবাৰে নেকি, শনিবাৰে ৰাতি ভিক্টিমে ফোন কৰিছিলে। তো ফোন কৰাৰ পিছত তো শনিবাৰে 9টাত ছোৱালী 9টাত যাব ভাল নালাগে, প্লাছ তাই তেতিয়া হস্পিটেলতে আছিলে। তো চানডে মই আপোনাৰ 11:30 মানত গ'লোঁ, তাই গোটেইবোৰ কাহিনী ক'লে। তো সৰু ছোৱালী একেবাৰে 22 বছৰীয়া ছোৱালী হয়। তো ফিল্ডটো এনেকুৱা হ'ল যে আপোনাৰ মোৰ ছোৱালী আছেতো 11 বছৰীয়া ছোৱালী, তাই নিজৰ ছোৱালী লাগে মানে একদম টিকলা ছোৱালী। তো এতিয়া 2024 তাই 22 বছৰ হৈছে, 2021 19 বছৰ আছিলে। জাষ্ট মাত্ৰ এডাল্ট চাৰ্টিফিকেট পাইছিলে মাত্ৰ। বাকী মই চাওক, মোৰ বাকী শংকৰজ্যোতি বৰুৱা বা কাৰোবাৰ ব্যক্তিগত শত্ৰুতা একোৱেই নাই, কিন্তু কথাৰে যিহেতু আপোনাৰ বাতৰিত নোলাল, তো সেইটোত মোৰ কাম ছোৱালীজনী এফআইআৰ দিছিলে, কোনো গুৰুত্ব সহকাৰে একো লোৱা নাই। তো তেতিয়া মই দেখিলোঁ নাই কথা বস্তু এনেকুৱা নহ'ব। তো আহি পেলাই গোটেই বস্তুটো মই একচুৱেলি শংকৰ বৰুৱাৰ তাক এলিগেশ্যনো দিয়া নাছিলোঁ, ছোৱালী যিটো ষ্টেটমেণ্ট দিছিলে ষ্টেটমেণ্টটো গোটেই ধুনীয়াকৈ ছ'চিয়েল মিডিয়াত লিখিলোঁ, প্লাছ আছুক কুৱেশ্যন কৰিলোঁ যে কি এইবোৰ কি হৈ আছে তাৰমানে, যে আপোনালোকৰ মজিয়াত এগৰাকী নাৰী নিজে সুৰক্ষিত নহয়, প্লাছ ইমান ডাঙৰ এটা মহাভিযোগ হৈছে, আপোনালোকে একশ্যন কিয় লোৱা নাই এতিয়ালৈ। প্লাছ আৰক্ষীকো প্ৰশ্ন কৰিলোঁ যে এতিয়ালৈ এইবোৰ কিয় হোৱা নাই, আকৌ এফআইআৰ কিয় ৰেজিষ্টাৰ হোৱা নাই। তো সেইটো মানে লাগাতকৈ বহুত বেছি ভাইৰেল হৈছে। নৰ্মেলি মোৰ পষ্টবোৰ ভাইৰেল থাকে, আৰু এইটো কেছত মানে আপোনাৰ এনেকুৱা নহয় যে মই কোনোবা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডত জীৱনত সোমোৱা, এইটো নহয়। মই জাষ্ট মোৰ ইছ্যুটো এটাই আছিলে যে এটা কেছ দিছে, কেছটো ৰেজিষ্টাৰ হ'ব লাগে, পাব্লিকে গম পাব লাগে কি হৈছে কথাখিনি। তো এইটো বহুত ভাইৰেল হৈ গ'ল চানডে। তাত কোনো ৰিয়েকশ্যন দেখা পোৱা নাই, আছুৰ ফালৰ পৰা আকৌ ৰিয়েকশ্যন পোৱা নাই। তো তেতিয়া ৰাতি মই কোনো ঠিক আছে, যদি আছুৱে এই বছৰ বহাগ বিহুত মানে যোৱা বছৰ মই ৰজত কমলাত পাইছিলোঁতো, ৰজত কমলাত পালে আছু প্ৰত্যেক বছৰে এপ্ৰিল মাহত লতা শিল্পী তাত আপোনাৰ জজপিলত এই শ্ৰেষ্ঠ অসমীয়া মানে সন্মান এটা দিয়ে। যেতিয়া আছু যিহেতু ইমান এটা চিৰিয়াছ এলিগেশ্যন চুপ থাকিলে, বা সমুজ্জ্বল ভট্টাচাৰ্যৰ একো বাইট দেখা নাই, একো দেখা নাই, তেতিয়া মই সিদ্ধান্ত ল'লে নাই এইটো যিটো সংগঠনৰ পৰা ছোৱালী নাৰী সুৰক্ষিত নহয়, প্লাছ আপোনাৰ তেওঁলোকৰ যিখিনি মানে ছিনিয়ৰ লিডাৰ একো সিহঁতৰ মন্তব্য একোৱেই নাই, তো তেতিয়াহ'লে এনেকুৱা এৱাৰ্ডটো ৰাখি লাভ নাই। তেনেকুৱা কৰিম বুলি মই ডিচাইড কৰিলোঁ, আপডেট দিলোঁ। চানডে ৰাতি আছিল ঘৰটো। তো পিছদিনা মই আপোনাৰ 3টা বজাত একদম এৱাৰ্ড ঘূৰাব মানে সোমবাৰ যোৱাকালি একদম ৰেডি আছিলোঁ। ইঞ্জিনিয়াৰতে আপোনাৰ শংকৰ বৰুৱাই কালি 1টা বজাত প্ৰেছ মিট দিলে। সেইটো বস্তু বাৰু চব প্ৰেছে দেখাইছে, আৰু শংকৰ বৰুৱাই মই যিখিনি বস্তু লিখিছোঁ বা ছোৱালীয়ে যিটো কথা কৈছিলে, তো একুৰেটলি শংকৰ বৰুৱাই সেইখিনি কথা কৈছিলে, মানে অসমতে স্বীকাৰ কৰিছে, তাইৰ লগত ভাল পোৱা আছিলে, কিবা আছিলে। যিহেতু এতিয়া গোচৰটো আপোনাৰ আইনৰ মাজত আছে, আইনী প্ৰক্ৰিয়াত আছে, গতিকে আমি তাত বেছি সোমাই লাভ নহ'ব। শংকৰ বৰুৱাই তেওঁৰ ষ্টেটমেণ্ট কোৰ্টত দিব, বা যিখিনি ভিক্টিম ছোৱালীৰ তেওঁৰ ষ্টেটমেণ্ট তেওঁ কোৰ্টত দিব, বাকী তেওঁলোকে যি কৰে কৰিব। কিন্তু যিহেতু এতিয়া ইমান আগতে এলিগেশ্যন আহিছে, আছু এটা জাতীয় সংস্থা বুলি কোৱা হয়, তো মই ব্যক্তিগত ভাবোঁ যে তেখেতে নিজৰ অব্যাহতি ল'ব লাগিছিলে, আৰু আপোনাৰ লোৱা নাই এতিয়ালৈ। আৰু দ্বিতীয়তে কালি ৰাতি মই আপোনাৰ প্ৰেচিডেণ্টৰ লগত কথা পাতিছিলোঁ যে তোমালোকে কি কৰি আছে, গোটেই মানে আছুৰ সন্মান একেবাৰে ধ্বংস হৈ গ'ল। তো তেওঁ ক'লে যে মইতো ব্যক্তিগতভাৱে তাইক সেই কৰিছিলোঁ, অব্যাহতি ল'ব পৰামৰ্শ দিছিলোঁ, লোৱা নাই। তেতিয়াহ'লে সংবিধানৰ কথা ক'লে কিবা বোলে তেওঁলোকৰ এক্সিকিউটিভ মিটিং বহিব লাগিব, 2/3 পাছ হ'লেহে তেখেতক অব্যাহতি বা মানে ছাছপেণ্ড কৰে বা যি কৰে কৰিব। আৰু এইটো সেইখিনি প্ৰস্তাৱ লৈছে, কিন্তু আছু এতিয়ালৈ কেতিয়া মিটিং দিছে এতিয়ালৈ স্পষ্ট হোৱা নাই। ইমান চিৰিয়াছ এটা ইছ্যু হোৱাৰ তো এটা বস্তু ভাল লাগিছে যে আপোনাৰ মই যেতিয়া ষ্টেটমেণ্টটো মানে ছ'চিয়েল মিডিয়াত পষ্টটো দেখিলোঁ, তাৰপিছত মিডিয়া হওক আপোনাৰ পুলিচে হওক বহুত মানে এক্টিভলি হেৰি কৰিছে। যোৱাকালি মই GMCত গৈছিলোঁ এই খবৰ ল'বৰ কাৰণে, আৰু তাইকতো বৰ্তমান মানে বাচ্ছা ছোৱালীটো ইমান মানে মেচিয়ৰ হোৱা নাই যে, অলপ ট্ৰিটমেণ্টত আছে। তো কালি তাৰ ষ্টেটমেণ্ট ল'লে কোৰ্টত 164ত। এতিয়া মই এতিয়া আমাৰ দিছপুৰ ইষ্ট ADCP মৈত্ৰী ডেকাক তেওঁকো লগ পালোঁ মই, আৰু এতিয়া গোচৰটো মানে ভালদৰে গৈ আছে। আৰু
বাকী ভিক্টিমে যি কৰি কৈ থাকিব তাত ক'বলৈ একো নাই যিখিনি প্ৰিলিমিনাৰী তেখেতে যিটো মানে ৰাইজে গম পোৱা নাছিলে মানে ইছ্যুটো ৰেইজ হ'ব লাগিছিলে ওলাব লাগে ওলাইছে এতিয়া হৈ গ'ল চব মানুহে গম পালে বাকী আইনে যি ৰাস্তালৈ গৈ থাকিব এইটো কাৰণ যেতিয়া আপুনি কিবা পাব্লিক লাইফত আহি যায় ইমান ডাঙৰ সংস্থা এটাৰ লগত এতিয়া চাওক এতিয়া মই এতিয়া নিজে ধৰক পাব্লিক লাইফত আছোঁ এতিয়া বহুতে প্ৰশ্ন কৰিছে যে আপোনাৰ সকলোৰে ব্যক্তিগত জীৱন থাকে আৰু যেতিয়া মানে পাব্লিক লাইফত আহি যাব তেতিয়া ব্যক্তিগত জীৱন হৈ নাথাকে এইটো এতিয়া মই এতিয়া ধৰক যিহেতু এতিয়া ৰাষ্ট্ৰীয় বঁটা পাইছোঁ কিবা পাইছোঁ এতিয়া মই পাব্লিকলি মই যিকোনো কাম কৰিব নোৱাৰোঁ ধৰক মদ খাওঁ কিবা খাওঁ মই মানে এতিয়া ৰাস্তাই সিহঁতে সেইটো কৰিব নোৱাৰোঁ মানে একদম ধুনীয়াকৈ য'ত মানে এলাও আছে তাত খাব লাগিব আৰু কথাতে কয় যে গ্ৰেট পাৱাৰ কামছ উইথ গ্ৰেট ৰেচপনচিবিলিটি আৰু সেইটোৱে যিমান পাৰোঁ চেষ্টা কৰি আছোঁ আৰু আছোঁ বহুত এতিয়া সৰু সৰু ল'ৰা আছে তামান মোকে ট্ৰল কৰি আছে মই কিয় লিখিব লগা মই সেইটোৱে প্ৰশ্নই আচলতে বিশেষকৈ আপোনাক সুধিব আছিলে যে বিশেষকৈ আপোনাৰ কিছু ছবি ব্যক্তিগত ছবি সেইখিনি শ্বেয়াৰ কৰি আপোনাক ওপৰত তাত এনেকুৱা দেখা হৈছে যে মই কিবা কৰিলোঁ তো এনেকুৱা যদি তেওঁলোকৰ চৰিত্ৰবোৰ থাকে যিকেইটা সদস্য তো আছোঁ ধ্বংস বেছি নাই আৰু আগত আছোঁ প্ৰতি যিটো ৰাইজৰ আস্থা আছিলে এতিয়া এনেও ইমান আস্থা নাই আৰু এটা যিবোৰ বাচ্ছা ল'ৰা কিমান 20-22 বছৰ দেখিলে গম পাইতো তো তেওঁলোকক সংগঠনৰ নেতৃত্বই তেওঁলোকক মানে বুজাব লাগে যে তোমালোকে এইটো কাম কৰিব নালাগে আছু আগতেও আছিলে আছু এতিয়াও আছে কাৰণ আছু এতিয়া সত্তা ইয়াতো থাকিবই কিন্তু এই আছু সত্তাটোক চলাই লৈ যোৱা যিখিনি মানুহ আছে সেই মানুহখিনিয়ে ক'ৰবাত নহয় ইয়াক ডিগ্ৰেড কৰা যেন আপুনি দেখা পাইছে সেইটো চব মানে গমে পাই কি হৈছে কি হোৱা নাই আৰু আগতে আছু বুলি ক'লে গোটেই কিবা ক'লে গোটেই অসমে মানিছিলে আজি অমুক হ'বলে হ'বই লাগিব যেতিয়া আপোনাৰ বেলেগ নকওঁ যেতিয়া ভূপেন হাজৰিকাৰ মৃত্যু হৈছিলে তেওঁক মানে ক'ত মানে কি বুলি কয় এইটো মানে শ্মশান বা হেৰি ক'ত মানে জ্বলাব এইটো মানে আছুৰ পৰামৰ্শমতে হৈছিলে প্ৰথম কিবা ফেঞ্চি বজাৰ আছিলে নেকি তেতিয়া কংগ্ৰেছ গভৰ্ণমেণ্ট আছিলে তেতিয়া আছুৰ কথা মানি লৈছিলে যে আছুৰ এটা পাৱাৰটো আছিলে তো এতিয়া দেখা পাইছোঁ বহুত দিনৰ পৰা তেওঁলোকত মানে এনেকুৱা এই বস্তুটো তেওঁলোকে আছু কৰিব আছু কৰি কিবাকিবি জেনেৰেল ছেক্ৰেটাৰী হ'ব লাগিব প্ৰেচিডেণ্ট হ'ব লাগিব গৈ টাৰ্ম চেঞ্জ লগালগ মানে বিজেপিত জইন কৰি তাত নেতা মন্ত্ৰী বা তেওঁলোকৰ সেইটো এটা লক্ষ্য হৈছে আপুনি মানে এইটো টাৰ্ম দেখিবলৈ পোৱা গৈছে মানে আগৰ পৰা লাগি আছে ষ্টাৰ্ট হৈছে বিশেষকৈ এইটোতে আৰু আপুনি এই কথাটো যে আপুনি নিজে লিখিছে যে শংকৰজ্যোতিয়ে আপোনাৰ 2026 বিজেপিলৈ যোগদান কৰিলে হয় তো এইটো আপুনি কেনেকুৱা ধৰণে কেনেকৈ গম পালে আৰু এইটো দিনে নিজে হৈছে যে মানে তেওঁক বিয়াৰ কথাটো আহিছিলেতো তো তেওঁলোক প্ৰমিছ কিটো কৰিছিলে যে 25ত তেওঁ আছুৰ পৰা বোধকৰা টাৰ্ম চেঞ্জ হ'বনে ৰিজাইন দিব গম নাপাওঁ তো 26ত ইলেকশ্যন আছে 26ত বিজেপিত যোগদান কৰি বিজেপিৰ পৰা ইলেকশ্যন খেলি আনিলে সপোন দেখিছে তাৰপিছত তাইক বিয়া পাতিম বুলি কোৱা আছিলে তেনেকৈ ঘৰত এটা দিছে মোৰ বিয়াটো মোক এতিয়া হ'ব তো মানি যোৱা যায় তো তাইৰ মুখেৰে গম পালোঁ যে শংকৰে আপোনাৰ আছুৰ পৰা বিজেপিত জইন কৰক মানে এটা প্লেন কৰি আছিলে কাৰণ এটা প্ৰেমিকা বেছি ভালদৰে গম পায় প্ৰেমিকৰ কথা আপুনি এই ধাৰাটো কেনেকুৱা ধৰণে ভাবে আচলতে বিশেষকৈ আপুনি হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি সৰ্বানন্দ সোণোৱাল হওক মানে এনেকুৱা এটা ধাৰা হৈ আছে বৰ্তমান সময়ত যেতিয়া মানে আচলতে এতিয়া নেতা বনোৱাৰ ফেক্টৰী এতিয়া বেলেগ নকয় মানে 99% আছুৰ লিডাৰে আপোনাৰ এতিয়া মানে যিটো আপোনাৰ ৰুলিং পাৰ্টি তাহাঁতে জইন কৰে ইয়াৰ ব্যতিক্ৰম দেখা পালে মাত্ৰ লুৰিণক তেওঁ অন্তত বাদ দিয়া নিজৰ সত্তাটোক বাদ দিয়া নাই কষ্ট হৈছে বহুত নহ'লে যে লুৰিণ বিজেপিত থাকিলে তেওঁ যে মন্ত্ৰী হৈ থাকিলেহেঁতেন কিন্তু চবেই গম পায় কিন্তু তেওঁক সেইকাৰণে ভাল লাগিছে যে তেওঁ মানে নিজৰ সত্তাটো বাদ দিলে জাতীয় পদটো এতিয়াও ৰাখি আছে মানে কেনেকুৱা ধৰণে ভাবে আচলতে বিশেষকৈ এইটো এই ক্ষেত্ৰত লুৰিণদাৰ গোটেই ঘটনাটো যে ভৱিষ্যতটো কেনেকুৱা আপোনাৰ তাত এনেকুৱা লাগে না যে তেখেতে এই সত্তাটোক ধৰি ৰাখিব নে আপোনাৰ তেখেতেও অন্য মানুহখিনিৰ নিচিনাকৈ নিজে চাওক তেনেকৈ চব বস্তু কিছুমান মানে লিমিটেশ্যন থাকে আপুনি ধৰক পানীত পৰিছে মানে সাগৰৰ মাজত পৰিছে আপুনি বাচিবলৈ চেষ্টা কৰিব সাঁতুৰিব কিন্তু এটা সময়ত আপুনি ইমান ভাগৰি যাব না তেতিয়া হয়তো আপুনি চাৰেণ্ডাৰ কৰিব লাগিব মই নোৱাৰোঁ বা এতিয়া লুৰিণক মই যিখিনি গম পাইছোঁ এই একদম লাষ্টলৈ যুদ্ধ কৰিব কিন্তু তৎক্ষণাত তেওঁ মানে ৰুলিং পাৰ্টিৰ প্ৰতি যে আহিব এইটো মই বিশ্বাস পোৱা হয়
এইবাৰ আপোনাৰ ডিব্ৰুগড়তে মই বেলেগ লগত মানে বিজেপি ভাবি আছিলে যে আপোনাৰ লৰিণে 1 লাখ ভোটো নাপাব। তো অলপ মানে MP ইলেকশ্যন এইখিনি বহুত অলপ বুলিও ক'ব লাগিব। আৰু তেখেতে লৰিণ হাৰাৰ এটাই কাৰণ হ'ল যে অলপ ফাইনেন্সিয়েল প্ৰব্লেম পালে। তো সেইখিনি নাপালে তেওঁ জিকি গ'ল যেন। এতিয়া গৌৰৱ গগৈ জিকিলে, তেওঁ গৌৰৱ গগৈ কিন্তু কংগ্ৰেছ বুলি জিকিলে সেইটো চবেই গম পায়, নামত জিকিলে। ৱেৰাজ এখন কেবিনেট যোৰাত একমাহ বহি আছে আৰু আমি কোৱা সময়মতে মানে 100 কোটিৰ ওপৰত খৰচ কৰিছে যে ইয়াক জিকাবৰ কাৰণে, মানে হাৰাবৰ কাৰণে। আল্টিমেটলি ৰাইজখিনি বুজাই আহিছে যে পইচা ওলাইছে বিজেপি লৈ কিন্তু ভোটটো গৌৰৱক দিলে। তো লৰিণৰ কথাটো এইটো ভাবোঁ যে লৰিণে কি থাকিবই তৎক্ষণাত মানে কি আত্মসমৰ্পণ নকৰে। কিন্তু মানে আছুৰ লগত জড়িত কৰি এটা প্ৰশ্ন মানে মোৰ আপোনাৰ বহুত সময়ত আগৰ পৰাও যেনিবা কিছু পোষ্ট বাহিৰ দেখা যায় মানে আছুৰ লগত আপোনাৰ ব্যক্তিগত কিবা আছে নেকি? মানে বিশেষকৈ বহু সময়ত মানে কিবা এটা পোষ্টৰ ক্ষেত্ৰতে হওক, আপোনাৰ নিজৰ পোষ্ট চান্দাৰ কথাটোৱে হওক, কিবা মানে আপোনাৰ পোষ্টত ক'ৰবাত নহয় ক'ৰবাত এই লাইনটো সাঙুৰ খোৱা যেন দেখা যায়। মানে আছুৰ লগত আপোনাৰ এনেকুৱা ব্যক্তিগত কি অসুবিধা আছে বা আপুনি যদি মানে কেনেকৈ বস্তুটো লয় মানে ব্যক্তিগত অসুবিধা মোৰ আছুৰ লগত নাই, কাৰণ মই আছু কেতিয়াও কৰিব পোৱা নাই। মই কলেজত পঢ়া তেতিয়াও আছু কৰি পোৱা নাই, বিহুৱা 2 বছৰ থাকি বাহিৰত পঢ়িব গ'লোঁ। তো তেওঁলোকে মানে আগতে যিটো আছু আছিলে, আছু কিবা ক'লে মানুহে ফুৰিবই। তো দেখা পালে আমি এতিয়া ধৰক 2002 চনৰ পৰা বিজনেছ কৰিছোঁ মই, আজি কিমান দিন হ'ল আপোনাৰ 22 বছৰ হ'ল। ষ্ট্ৰাগল আজিও কৰি আছোঁ, এনেকুৱা নহয় যে মই আপোনাক ক'ব মই ফাইনেন্সিয়েলি একদম চাউণ্ড এতিয়া মই তাত শুই থাকিলে কথা নাই। আমি আইফোন কিনিলে চিন্তা কৰিব লাগে এতিয়া যে 1 লাখ টকা যাব, কিন্তু আছু মেট্ৰিকক মই দেখা ষ্টুডেণ্ট হয় যেনেকুৱা আপোনাৰ দামী গাড়ী, ড্ৰাইভাৰ, তাৰপিছত আপোনাৰ কাৰোবাৰ বোলে আপোনাৰ পেট্ৰল পাম্প আছে, বাগান আছে। তো সেইটোত মোৰ আপত্তি কি আছে, তেওঁৰ যিখিনি জ্যেষ্ঠ নেতা তেওঁলোকে সৰু সৰু ল'ৰামক ইউজ কৰি পেলাই তেওঁলোকে নিজৰ বিলাসী জীৱন যাপন কৰি আছে আৰু তাত মৰি আছে একদম দুখীয়া ঘৰৰ ল'ৰাখিনি, যাত এতিয়া আছু কোনে কৰে, যিখিনি চৰকাৰী মাধ্যমত পঢ়ে। এইটো মানে শুনাত বেয়া শুনি চৰকাৰী মাধ্যমত ধৰক আজিকালি কোনেও পঢ়াব নিবিচাৰে। ড্ৰাইভাৰ এটাও নিজৰ বাচ্ছাক পাৰিলে প্ৰাইভেট স্কুলতে দিয়ে। তো সেইখিনি ল'ৰাক ইউজ কৰি পেলাই তেওঁলোকৰ নেত্ৰীসকলে নেতাসকলে যিটো আপোনাৰ বিলাসী জীৱন যাপন কৰি আছে, ডিব্ৰুগড়ৰ পৰা গুৱাহাটী আহিলে ফ্লাইটত আহিব, সেইটো ক'ব দিছে বিলাসী জীৱন নহয় বা মানে ৰজাৰ দৰে থাকে। আৰু সেইটোত মানে মূৰ্খ বনি আছে আমাৰ অসমৰ মানুহখিনিয়ে। তোমালোকে যদি সঁচাকৈ জাতিৰ চিন্তা কৰা কিবা এটা হাত দিছা, বেলেগ একো নকওঁ। আজি অসম চুক্তি আমি জন্মৰ পৰা শুনি আছোঁ, জন্ম সময়তে আহিছিলে, এটাই দাবী তেওঁলোক অসম চুক্তি ৰূপায়ণ হ'বই লাগিব। সেইটো শ্লোগান চলি ইমান বছৰ চলি থাকিলে আৰু আমাৰ জীৱন আধা বয়সটো গ'লে আমাৰ জীৱনৰ টিল ডেট বোধকৈ আমি এইটো ডাইলগে শুনি থাকিব লাগিব যে অসম চুক্তি ৰূপায়ণ হ'বই লাগিব। তো সেইটোৰ ওপৰত বেছ কৰি মানুহক এইখিনিতে যিটো সিদ্ধান্ত কেবিনেটত লখিমপুৰত যিটো সিদ্ধান্ত ল'লে যে 52টা আপোনালোকৰ তাৰ ক্লজ মানে একচেপ্ট কৰি লোৱা, মোক সদায় এইটোৰ ওপৰতে চলি থাকিলে এতিয়া ৰাইজেও বুজি পোৱা হৈছে আছুক মানে সমালোচনা কৰাৰ উদ্দেশ্য এইটো নহয় যে মই বেয়া পাওঁ, অলপ নিজকে চেঞ্জ কৰক তেতিয়া বেছি ভাল পাম। আৰু এতিয়াতো আপোনাৰ শংকৰ বৰুৱাক যে অপসাৰণ নকৰে, আছু এইবাৰ কমপ্লিটলি জেনেছে যাব। হিষ্ট্ৰী চাব, অথৰিটিটো কি বিচাৰে মানে কেনেকুৱা ধৰণৰ বস্তুটো হ'ব লাগে, বিষয়টো কেনেকুৱা ধৰণৰ এইটো বিষয় নে এইটো বিষয় বিশেষ এইটো এইটো আপোনাৰ ন্যায়ালয়ৰ পৰা যেতিয়ালৈ জাজমেণ্ট নাই হ'ব তেতিয়াহ'লেতো শংকৰ বৰুৱা ভদ্ৰ ব্যক্তি হ'লে নিজে এৰি দিব লাগিছিলে। আৰু যিহেতু এৰা নাই, এতিয়া গোটেই ইছ্যু হৈছে গোটেই অসমত, সেইটো আছু অতি অনতিপলমে সিদ্ধান্ত লৈ পেলাই তেওঁ ইমিডিয়েটলি ছাছপেণ্ড কৰিব লাগে। তো ছাছপেণ্ড কৰা মিনিং এই নহয় যে আপোনাৰ দোষী হয়, যিহেতু এটা কেছ ৰেজিষ্টাৰ হৈছে কোৰ্টৰ মজিয়া গৈ পালে, শংকৰ বৰুৱা নিজে এডমিট কৰিছে প্ৰেমৰ সম্পৰ্ক থকাটো সঁচা কথা। ছোৱালীজনী যিটো কথা হৈছে পুৰা একুৰেটলি মিলি আছে, ঘৰত অহা যোৱা আছিলে। বৰ্তমান আপোনাৰ BNS মতেতো 69 এক্টত যদি কিবা প্ৰমিছ কৰি যদি আপুনি ছেক্সুৱেল ৰিলেশ্যন কৰে, সেইটো টাৰ্মলেছ ৰেপ আৰু এইটো এমাউণ্টিংটো ফল্ছ প্ৰমিছৰ কাৰণে, সেইটোতো আপোনাৰ 10 বছৰ জেইল আছে এতিয়া।
নিবিচাৰোঁ শংকৰ বৰা জেলত যাওক, কিন্তু ছোৱালীজনীটো জাষ্টিছ পাওক এটা, সেইটো বিচাৰোঁ। সেই বস্তুটো আচলতে মই যদি এইখিনি বস্তুৰ লগত নহ'লেও আপোনাক যদি এটা বস্তু মানে সুধিব বিচাৰোঁ, মানে ললিত কুমাৰ বৰ্মনে কণ্ট্ৰভাৰ্চি ভাল পায় নেকি? মানে এনেকুৱা হয় নেকি যে ললিত কুমাৰ বৰ্মন ইজ ইকুৱেল টু কণ্ট্ৰভাৰ্চি? নাই, এতিয়া সত্য কথা ক'লে আপোনাৰ কণ্ট্ৰভাৰ্চি আহিব। আপুনি আজিকালি মইতো ব্যক্তি হয়, মই সমাজ নহয়, মানে কোনো অনুষ্ঠান নহয়। এতিয়া চাব, কাৰোবাৰ কিবা হ'লে, কিবা অমুক কাম হোৱা নাই, অমুকৰ পাৰ্মিশ্যন হোৱা নাই, অমুক কিবা হোৱা নাই, কোনোবা VC জ্বালা দি আছে, কোনোবা ADC জ্বালা দি আছে, কোনোবা বোলে লাইচেঞ্চখন পাওঁতে আপোনাৰ পইচা বিচাৰিছে, বা 1 মাহত য'ত 10 দিনত পাব লাগে পাইছে আপোনাৰ 5 মাহত। তো সেইবোৰ গোটেই আগতে এইবোৰ কি আছিলে, এইবোৰ ধৰক আশ্ৰয় কৈছিলে, বা যিবোৰ সংগঠন আছিল তেওঁলোকক কৈছিলে যে আমাৰ এইটো প্ৰব্লেমটো হৈছে, সেই চল্ভ কৰি লওক। এতিয়া মোৰ ব্যক্তি এজনক মই এনেকুৱা ফোন কৰা হৈছে, ইমান ফোন আহে মোৰ তাত, মেছেজ চাবই নহয় যে দাদা মোৰ হৈছে, মই তাত ডাঙৰ বিপদত পৰিছোঁ, সহায় কৰিব লাগে। তো এটা ধৰক মানুহে ইমান বিশ্বাসত কেতিয়া হ'ব যে আপোনাক অবজাৰ্ভ কৰিব লাগিব বহুত দিন। আজি বহুত দিন মই অবজাৰ্ভ কৰিলোঁ যে এই মানুহটো বৰ্তমানো জেনুইন মানুহে। হুইচেল ব্লোৱাৰৰ যিটো দায়িত্ব থাকে, সেইটো কণ্ট্ৰভাৰ্চি, এতিয়া সত্য কথা এতিয়া কম। তো এতিয়া চাওক, এটা বস্তু মই সদায় বিলিভ কৰোঁ, 90% মানুহে বদমাছ, এই 10% যে মানুহ ভাল থাকে, সেই 10% মানুহৰ কাৰণে সমাজখন বাচি থাকে। কিন্তু তো গোটেই মানুহবোৰ আহে হেল্প বিচাৰে, যিখিনি মই হেল্প কৰি দিওঁ। তো সঁচা কথা ধৰক, এইটো মই বেলেগ কথা নকওঁ, ইয়াত এনেকুৱা এটা বস্তু পাওঁ, ধৰক আপোনাৰ ডাঙৰ দুৰ্নীতি কৰিছে, তথ্য আহিলে মোৰ তাত, তো 99% মানুহে কি কৰে যে এতিয়া এইটো নহয়, এই ডকুমেণ্টছটো আহিছে, কি কৰি এতিয়া মানে পইচাৰে মই কামটো নকৰোঁ জানে। মোৰ ক্ষেত্ৰত আজিলৈকে পইচা দিব সাহসো নকৰে মোক, কাৰণ এনেকুৱা দিব গ'লে বেছি বিপদতে পৰিব আৰু। তো লগালগ কিবা তথ্য হ'লে এক্সপ'জ কৰিলোঁ। এতিয়া বেলেগ দেখা পাইছে, আপুনি অফলেট পাইছে, ইমান কভাৰ নকৰিলেও কথা নাই। এতিয়া ছ'চিয়েল মিডিয়া বহুত মানে চব মানুহে হাতে আছে, গম পায়। এতিয়া আপোনাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত কিমান টকা চেণ্ট্ৰেলে মহন্তক দি আছে, চেণ্ট্ৰেলে মোক RTIত ৰিপ্লাই দিয়ে আছে, কালচাৰেল মিনিষ্ট্ৰী দিলে, NEC দিলে, আকৌ 7খনমান RTI মাৰাই আছে, সেইখিনি ৰিপ্লাই আহিব। তো এতিয়া ফেষ্টিভেলত কিমান টকা খৰচ কৰি আছে, গভমেণ্টে দি আছে, তো সেইটো টকাটো আহি আছে এতিয়া যে সেইদিনা পালোঁ যে 2023 চনত যিটো আপোনাৰ কিবা ভিয়েটনামত বাজিছিলে, তাত মানে NECয়ে 77 লাখ দিছিলে। তো প্ৰথম কথা 77 লাখ কি ফেষ্টিভেল হয়, বা সেইটো হোৱাৰ পিছত আপোনাৰ অসমৰ কি লাভ, জনজীৱনত কি লাভ হ'ল, ভূমিকা। তো সেইটো আকৌ RTI মাৰিছে যে যিটো পইচা দিছে ইমান টকা, কি কাৰণত দিছে, অসমৰ বেলেগ ব্যক্তি পাইছে নেকি? কাৰণ এতিয়া বহুত টেলেণ্টেড ল'ৰা আছে, এতিয়া বহুত ভাল ভাল আইডিয়া আছে, কিন্তু গভমেণ্টে একো হেল্প নকৰে। প্লাছ UC ইউটিলাইজ চাৰ্টিফিকেট বিচাৰিছোঁ যে 77 লাখ স্কিলত খৰচ কৰিছে, গোটেই এনেকৈ খৰচ কৰিছে। সেইটো এপ্লাইটো আহি লওক। যদি আপোনাক কওঁ যে ললিত কুমাৰ বৰ্মনে ভয় নাপায় নেকি? আচলতে বৰ্তমান সময়ত কিবা এটা কথা মুখ খুলি ক'বলৈ হ'লে বহুত কিবা কিবি ভাবিব লাগে, বহুত মানুহে এইখিনি কথা ক'ব নোৱাৰে, কিন্তু আপুনি যিকোনো বস্তু নিৰ্ভীকভাৱে লিখি দিয়ে, তো আপোনাৰ ভয় নালাগে নেকি যে মোৰ কিবা হৈ যাব, কেনেকুৱা কিবা হ'ব পাৰে? মানুহৰ মেক্সিমাম হ'ব লাগি আছে, নৃত্য আছেতো, তাতকৈতো বেছি একো নাই। এতিয়া 44 হ'ল মোৰ, চব পালোৱে জীৱনত। যিখিনি মানুহে মানে আশা কৰে অমুক কৰিম, ভোগ কৰিম, তো মই বহুত অতি আৰ্লি এজত পালোঁ মই। বিশেষ আৰু মোৰ নাই আৰু যে এইটো মৰি গ'লে এইটো বস্তু নাপালোঁ তাৰমানে আৰু। তো এতিয়া নাই, টেনশ্যন নাই আকৌ। আৰু সত্য কথা যদি কৰা যায়, আজি ধৰক পৰাগ দাসৰ নাম আজিও আছে, কিন্তু বেলেগ সাংবাদিকৰ নাম কিন্তু মানুহে নাজানে, কিন্তু পৰাগ দাসৰ নাম আজি বছৰে বছৰে স্মৃতি হয়। মই সাংবাদিক নহ'লে এতিয়া ধৰক ছ'চিয়েল মিডিয়াত লিখিব মানে প্ৰকাৰ মানে সকলোৱে লিখিব পাৰে আজিকালি। মানে আচলতে গণতন্ত্ৰত আগতে স্ক'পটো আছিলে, এতিয়া স্ক'পটো আছে। এতিয়া মই বেলেগ নকওঁ, যোৱাবাৰ আপোনাৰ ৰাষ্ট্ৰপতিৰ ওপৰতে দেখা পালোঁ কিমান মানুহে মানে 30-40 বছৰ ফিল্মত কষ্ট কৰি পেলাই কোনোবাই মানে বুঢ়া হৈ গৈছে, তেওঁলোকে এৱাৰ্ড পাইছে, কিমান বছৰ পিছত পাইছে। আৰু মই বহুত লাকি, ইমান কম বয়সতে হৈছে। গতিকে পাবলৈ এটা বিশেষ নাই, মই হেৰাবলৈ পাব লগা মানে। আৰু যে এনেকুৱা আশাও নকৰোঁ যে মোকতো মোৰ জীৱনত থাকি গ'ল, বা মই বোলে 5 ষ্টাৰ হোটেলত থাকিও নাপালোঁ, বা যেতিয়া লাইফষ্টাইল মানে চব ডেকা ল'ৰাখিনিয়ে কল্পনা কৰে, সেইটো গোটেই পাইছোঁ মই। আৰু
টেনশ্যন মেক ল'ব লাগি আছে আৰু একদম ভয় নকৰে এইটো আৰু